মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছি নহয় ভগৱানৰ কৃপাত বহুত বছৰ মূৰত পাছ কৰিলো দে কিবাকে 3বাৰ ফেল কৰিছিলো এবাৰ চিয়কে পাছ কৰিম ভাবাই নাই কিমান কষ্ট কৰিছিলো নহয় ফল পালো অনগি বছৰ পৰীক্ষাৰ ৰিজাল্টৰ আগে আগে কিমান ভগৱানক ভাবো একে অত ঠগি দেও তত হৰাই দেও কাপোৰ বুঢ়ী মন্দিৰত দেও নাৰিকলি মন্দিৰত দেও গহলে মুৰাদেৱৰ মন্দিৰত দেও ভগৱানে চকু মেলি নাচয়ে একবাৰো পাছ নকৰো এবাৰ আকৌ হিমন্ত মামাৰ আশীৰ্বাদতে পাছ কৰিলো মামা দেখোন ভগৱানতকে ওপৰত সেইকাৰণে ভাবছো এইবাৰ পেপাৰ টেবুলৰ আগত সৰস্বতী ফটোখন লগাই থোৱাতকে হেমন্ত মামাৰ ফটো এখন লগাই তাতে ধূনা জ্বলাম তেতিয়া ধুনীয়াকৈ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাটো ভাল নাম কৰিব পাৰো মোৰা আজিলৈকে পুৰণি সৰু নেদেখানো মুখস্থ নাই তেওঁকে এইবাৰ গণিতত 90 পাইছো গাঁৱৰ মানুহবিলাকে বিচাৰিব আহিছি ভালো পাইছি কালি স্কুলতে মোক এখন গামোচাও দিছি সম্বৰ্ধনা জনাইছি তাৰপিছত শৰাই এখন দিম বুলি কৈছি ডিকশ্যনাৰী এখন দিম বুলি কৈছি মই কৈছো হ'ব দিবিয়া পিছে আকৌ গাঁৱৰে আকৌ মাষ্টৰ খুৰা এটাই সুধছে তাক 3বাৰ মেট্ৰিকত ফেল কৰা চলিটো দেখো ভালে কৰিলি এইবাৰ ৰিজাল্ট ফাৰ্ষ্ট ডিভিজন পালি ভালে হৈছে দে বাচ্চা ভালকে পঢ় আশীৰ্বাদ কৰিছো কৈছি মই আকৌ অলপমান আকৌ লেভেলতে কৈছো মই আকৌ আৰু অলপমান আশা কৰিছিলো মই আকৌ হেৰি 89% মই কৈছো আৰু অকণমান কিজানি কষ্ট কৰিলে পাৰলো হয় পৰীক্ষাটো পাতিলি কিজানি আৰু ফলাফল দেখাব পাৰলো হয় ভাল সেনেকে কৈ হেৰাইছো মই কিজানি পাৰ চাবজেক্ট বেছি নাপালেও 115 মান পালোৱে হয় আই